क्या हो रहा है, क्या दरखास्त दी गई है, आप खुद ही आप इस सदन के रक्षक हैं। आपके दफ्तर के अंदर क्या बातचीत हुई है? क्या हम बताएं कि प्रधानमंत्री मोदी जी ने आपके दफ्तर के अंदर क्या क्या बातें की हैं? हम नहीं कहते। कोविड के समय चाहिए माननीय अध्यक्ष जी, बताना चाहिए, बताइए। एक गंभीर आरोप है माननीय अध्यक्ष जी, बताइए। सर, प्रधानमंत्री जी का लेंगे आप, प्रधानमंत्री जी का नाम लेते हुए और शहर का नाम लेते हुए ऐसा अनाप शनाप आरोप नहीं लगा सकते। वो उनको बताना चाहिए। दफ्तर में जो बात हम आपके विश्वास में रखते हैं और आप जो बात हमें कहते हैं उसकी भी विश्वसनीयता हम बचा के रखते हैं। एक मिनट मृत्यु आमार অসমত प्रत्येक माहत 3000 व्यक्तिर मृत्यु হয় অকল रोड एक्सीडेंटत। किय নহয়, किय मृत्यु হয়? बाइकखन चलाले हेलमेट निपिंधु, स्पीडत चलाओ, मद खाई गाड़ी चलाओ। मैं आमार आई मातृসকলক दायित्व दिम जे आपनालोके जे निजर हाजबेंडक केतियाओ हेलमेट निपिंधुवाকৈ जाते आपनालोके गाड़ी चलाब निदिए आरो मद खाई जदि कोनबाई थाके ताक गाड़ी चलाब निदिब आरो घৰৰ পৰা যাওঁতে কৈ পঠাব जे 70-60 स्पीडर ऊपरत जाते आमी बाइक आरो गाड़ी कोनेও नचलाओ। मोर मनটো खूब बेया लागे। मैं जेतिया मीटिंग बिलाकत आहो मुक एनेके विधवा महिला बिलाके लग पाब खोजे। এই অলপ আগতে বাইদেৱে চিঞৰিলে কিবা তেওঁৰ মনত দুখ আছে। দুখবোৰ কি? যে মোৰ স্বামী লিভাৰৰ মৃত্যু হল, লিভাৰ সিৰোসিছত। মোৰ স্বামী এক্সিডেন্টত মৃত্যু হল। কেনেকে মৃত্যু হল? লিভাৰ সিৰোসিছত কিয় মৃত্যু হল? মদ খোৱাৰ কাৰণে মৃত্যু হল। বাইকত কেনেকে এক্সিডেন্ট হল? হেলমেট নিপিন্ধাৰ কাৰণে মৃত্যু হল। এই মৃত্যুবিলাক আমি ৰোধ কৰিব পাৰো। এই মৃত্যুক আমি হৰুৱাব পাৰো। এই মৃত্যুক আমি পৰাজিত কৰিব পাৰো। মানুহে কয় যে মৃত্যুক পৰাজিত কৰিব নোৱাৰে, কিন্তু কিছুমান মৃত্যুক আমি পৰাজিত কৰিব পাৰো। তে আমাৰ সবজিৰ দাম বহুত বাঢ়ি গল। যেতিয়া সবজিৰ দাম বাঢ়ি গল সকলোৱে মোক গালি আৰম্ভ কৰিলে যে মুখ্যমন্ত্ৰীয়ে কি কৰি আছে, সবজিৰ দাম বাঢ়ি গল। পিছত মই হিসাব নিকাশ কৰি দেখিলো যে আমাৰ গুৱাহাটীত যিমান সবজি আহে সবজি ক'ৰ পৰা আহে? খাৰুপেটী আৰু দলগাঁৱৰ পৰা আহে। যিসকলে সবজি উৎপাদন কৰে তেওঁলোকে আমাক নিজেও ভাল নাপায়, আমিও তেওঁলোকক ভাল পাও নে নাপাও তাতো বহুতবিলাক প্ৰশ্নবোধক চিন জমা হৈ আছে। কাৰণ তেওঁলোকক ভাল পাবৰ কাৰণে যিবিলাক কাম আমাৰ বাবে তেওঁলোকে কৰিব লাগে সেইবিলাক কাম তেওঁলোকে নকৰে। লাহে লাহে আমি বুজাই আছো। এতিয়া অসমীয়া মানুহৰ যদি বাড়িবোৰ খালী হৈ থাকে, আমি যদি কোনো কাম নকৰো, নিজৰ যদি গুৱাহাটীৰ গাড়ী কেইখনো উবেৰ গাড়ীও যদি বেলেগে চলাই, গুৱাহাটীৰ ফুটপাথৰ দোকানবিলাকো যদি বেলেগে চলাই, আমাৰ যদি সমগ্ৰ অসমৰ ব্যৱসায়ীবিলাক আমি বেলেগকে দিওঁ, আমি কেনেকে নিজে জাতি হৈ জীয়াই থাকিব পাৰিম? এই প্ৰশ্নবিলাক আগতে কোনো মুখ্যমন্ত্ৰীয়ে কিবা কিবি ভয়ত কবৰ বাবে কুণ্ঠাবোধ কৰিছিল, কিন্তু মোৰ মনত এই কাৰণে ভয় নাই। কাৰণ মই জানো যে অসমীয়া মানুহক যদি এবাৰ আমি কৰ্ম সংস্কৃতিৰ লগত জড়িত কৰি দিব পাৰো, আমাৰ ৰাজ্যখনক কোনেও ধৰি ৰাখিব নোৱাৰে। আমি ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আমি পৰিণত হ'ম। মই এটাই বিচাৰো, কেতিয়াবা মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ মই হেলিকপ্টাৰ দি অহাৰ সুযোগ পাওঁ, মই দেখা পাওঁ যে কিছুমান জায়গাত খেতিয়ে খেতি আৰু কিছুমান জায়গাত খেতি পথাৰ খালী। তেতিয়াই মোৰ ওচৰত যোন বহি থাকে তাক মই কওঁ যে এতিয়া অসমীয়া গাঁও আৰম্ভ হৈ গ'ল আৰু আমি খালি চালে হ'ল যে এইখন কোনখন অসমীয়া গাঁও। তাৰ মানে যোৱা 20 বছৰত 15 বছৰত আমি খেতি নকৰি কাম নকৰি আমি নিজক বেলেগ
এটা পৰিৱেশলৈকে লৈ গলো এতিয়া আমি খেতি কৰিলে চৰকাৰে এসময়ত খেতি কৰোঁতে কৈছিল যে ধান কিনিলে কি হ'ব চৰকাৰেতো ধান নিকিনে কম দামত ধান পেলাই দিব লাগে সৰিয়হ খেতি কৰিলে কি হ'ব চৰকাৰে সৰিয়হ নিকিনে আজি আপোনালোকে দেখিছে যে সৰিয়হো চৰকাৰে কিনে ধানো চৰকাৰে কিনে মিলেটো চৰকাৰে কিনে আৰু এতিয়া আমি ফুল আদিও চৰকাৰৰ পৰাই কিনাৰ বাবে আমি আলাপ আলোচনা কৰি আছো আনকি আমি ইমানলৈকে গৈছো যে খুব কম দিনৰ ভিতৰতে আমি এটা নতুন আঁচনি দিম আমাৰ খেতিয়কসকলে যেতিয়া সমবায়ৰ জৰিয়তে গাখীৰ উৎপাদন কৰিব মানে উৎপাদন কৰি সমবায়ৰ জৰিয়তে যেতিয়া বিক্ৰী কৰিব প্ৰত্যেক লিটাৰ গাখীৰত চৰকাৰৰ পৰা এক্সট্ৰা কৰি আমি 5 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম বেলেগ যি বজাৰত মূল্য পামটো পামেই চৰকাৰেও 5 টকাকৈ দিয়া আৰম্ভ কৰিব